নমস্কাৰ ৰকম আজিৰ এই ভিডিঅ'টোত আমি শিকিম যদি আপুনি ডিএল টেষ্ট দিবলৈ গৈছিলে আৰু তাতে যদি আপুনি ফেল হৈ গ'ল তেতিয়া আপুনি কি কৰিব। এই সকলোখিনি জানিবলৈ আপুনি আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে আপুনি সকলোখিনি কথা বুজি পাব। ঠিক আছে, প্ৰথমবাৰ যেতিয়া আপুনি ডিএল টেষ্ট দিবলৈ যায় আৰু তাতে যদি আপুনি ফেল হৈ যায় তেতিয়া আপুনি কি কৰিব লাগিব, 7 দিন আপুনি ৱেইট কৰিব লাগিব আৰু 7 দিনৰ পিছত আপুনি আকৌ এবাৰ ডিএল টেষ্টৰ যি ফিজ সেই ফিজটো অনলাইন পে' কৰিব লাগিব। তাৰপিছত আপুনি স্লট বুকিং কৰি আকৌ এটা তাৰিখ ল'ব লাগিব। আৰু যদি আপুনি দ্বিতীয়বাৰো গৈ তাতে ফেল হৈ যায় তেতিয়া আপুনি কি কৰিব লাগিব, সেই আগৰ দৰে আকৌ এবাৰ আপুনি 7 দিন ৱেইট কৰিব। তাৰপিছত আপুনি অনলাইন যোগে আপোনাৰ সেই যি ডিএলৰ ফিজ সেই ফিজটো পে' কৰিব লাগিব। তাৰপিছত আপুনি আকৌ স্লট বুকিং কৰিব লাগিব আৰু তাৰিখ লৈ আকৌ এবাৰ টেষ্ট দিবলৈ যাব লাগিব। আৰু যদি আপুনি তৃতীয়বাৰো ফেল হৈ গ'ল তেতিয়া আপুনি কিন্তু 60 দিন ৱেইট কৰিব লাগিব আৰু 60 দিনৰ পিছত আকৌ এবাৰ আপুনি অনলাইন যোগে যি ডিএলৰ ফিজ সেই ফিজটো পে' কৰিব লাগিব। তাৰপিছত আপুনি আকৌ স্লট বুকিং কৰিব লাগিব। তাৰপিছত আপুনি আকৌ ৰিটেষ্ট দিবলৈ সক্ষম হ'ব। তেন্তে আহক চাই লওঁ, যদি আপোনাৰ ফেল হৈ গৈছে তেতিয়া আপুনি কেনেকৈ অনলাইন যোগে আপোনাৰ যি ফিজ সেই ফিজটো পে'মেণ্ট কৰিব, তাৰপিছত আপুনি কেনেকৈ স্লট বুকিং কৰিব, বা ফিজ পে'মেণ্ট কৰোঁতে আপোনাৰ যদি কিবা এৰৰ আহিছে তেতিয়া আপুনি সেই আপোনাৰ এৰৰ প্ৰব্লেমটো কেনেকৈ শ্বৰ্ট আউট কৰিব। প্ৰথমে আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰক আৰু ব্ৰাউজাৰত টাইপ কৰি দিয়ক পৰিবহণ টাইপ কৰি যেতিয়া ইয়াতে ৱেবছাইটটো আহি যাব, ইয়াতে প্ৰথম লিংকটোতে ক্লিক কৰি আপুনি ড্ৰাইভাৰ লাৰ্ণাৰ লাইচেন্স মোৰ অপশ্যনত ক্লিক কৰি দিয়ক। এতিয়া আপুনি ইয়াৰ পৰা আছাম ছিলেক্ট কৰক। এতিয়া আপুনি ইয়াতে এটা অপশ্যন পাব ফি পে'মেণ্ট। এতিয়া আপুনি জাষ্ট ফি পে'মেণ্টত ক্লিক কৰি দিয়ক। এতিয়া ইয়াতে আপুনি ওপৰত দেখা পাইছে ই পে'মেণ্ট বুলি এটা অপশ্যন আছে, এই চুকতে আপুনি ক্লিক কৰক আৰু ইয়াতে আপুনি দেখা পাব ৰিটেষ্ট ফি, এই অপশ্যনটোত তেতিয়া আপুনি ক্লিক কৰি দিয়ক। ইয়াতে ক্লিক কৰাৰ পিছত য'ত এপ্লিকেশ্যন নাম্বাৰ আহিছে, এপ্লিকেশ্যন নাম্বাৰত আপোনাৰ ড্ৰাইভাৰ লাইচেন্সৰ এপ্লিকেশ্যন নাম্বাৰটো লিখি দিয়ক। তাৰপিছত ডেট অফ বাৰ্থত আপুনি আপোনাৰ ডেট অফ বাৰ্থটো লিখি দিয়ক। তাৰপিছত আপুনি কেলকুলেট অপশ্যনত ক্লিক কৰি দিয়ক। কেলকুলেট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে ৰিটেষ্টৰ ফিজটো আহি যাব 300 টকা। এইটো আপুনি এতিয়া অনলাইন যোগে পে' কৰিব লাগিব। এতিয়া আপুনি ইয়াতে চাওক য'ত বেংক গেটৱে ট্ৰেজাৰী বুলি লিখি থোৱা আছে, ইয়াৰ পৰা আপুনি ই গ্ৰেছ ছিলেক্ট কৰক আৰু ইয়াতে যি আপুনি কেপচা দেখা পাইছে কেপিটেল লেটাৰত আছে সকলোখিনি, এই কেপচাটো আপুনি ইয়াতে ফিল কৰি দিয়ক। তাৰপিছত আপুনি পে নাও অপশ্যনত ক্লিক কৰি দিয়ক। এতিয়া আপুনি ইয়াৰ পৰা টাৰ্মছ এণ্ড কণ্ডিশ্যনটো এগ্ৰী কৰক। তাৰপিছত প্ৰচিড ফৰ পে'মেণ্ট এই অপশ্যনটোত ক্লিক কৰি দিয়ক। প্ৰচিড ফৰ পে'মেণ্ট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে ইয়াৰ পে'মেণ্টৰ গেটৱে আহি যাব। এতিয়া আপুনি কি কৰিব, ইয়াতে যি তলত এটা অপশ্যন দেখা পাইছে পে'মেণ্ট গেটৱে, এইটো আপুনি টিক কৰক। তাৰপিছত আপুনি এক্সিছ গেটৱে অপশ্যনটো ছিলেক্ট কৰক। তাৰপিছত আপুনি এগ্ৰী অপশ্যনত ক্লিক কৰি প্ৰচিড ফৰ পে'মেণ্ট অপশ্যনত ক্লিক কৰক। আপোনাৰ যিকোনো বেংকৰে একাউণ্ট নাথাকক কিয় আপুনি তাৰ পৰা কিন্তু সদায় এক্সিছ গেটৱে অপশ্যনটো ছিলেক্ট কৰিব। এক্সিছ গেটৱে অপশ্যনটো ছিলেক্ট কৰাৰ পিছত ইয়াতে এক্সিছ বেংকৰ যিটো গেটৱে সেইটো আহি যাব। ইয়াতে আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনটো টিক কৰক। তাৰপিছত য'ত কাষ্টমাৰ VPA বুলি লিখা আছে ইয়াতে আপোনাৰ UPI পে'মেণ্ট আইডিটো লিখি দিয়ক। তাৰপিছত ভেৰিফাই কোডত যি আপুনি কেপচা দেখা পাইছে সেই কেপচাটো ভেৰিফাই কোডত লিখি দিয়ক। তাৰপিছত আপুনি কমপ্লিট পে'মেণ্ট অন ফোন এই অপশ্যনটো টিক কৰি দিয়ক। এই অপশ্যনটো টিক কৰাৰ লগে লগে আপোনাৰ যি UPI ৱালেট আছে বা এপ আছে তাতে এপ্ৰুভৰ কাৰণে এটা মেছেজ আহিব, তাতে আপুনি এপ্ৰুভ কৰি আপোনাৰ UPI পিনটো মাৰি পে'মেণ্টটো কৰি দিয়ক। তাতে পে'মেণ্টটো হোৱাৰ লগে লগে ইয়াৰ যি এই পেজটো আছে এইটো অট'মেটিকেলি ৰিডাইৰেক্ট হৈ যাব। কেতিয়াবা এইটো ফেইল বুলিও দেখায়। যদি ফেইল দেখায় তেতিয়া কি কৰিব লাগে মই সেইটো আপোনাক দেখাই আছোঁ। মই ইয়াতে ফোনৰ পৰা পে'মেণ্টটো কৰি দিলোঁ। ইয়াতে পেজটো ৰিডাইৰেক্ট হ'বলৈ গৈ আছে, কিন্তু ইয়াতে কি দেখালে এৰৰ বুলি আহি গ'ল, মানে মোৰ ফোনৰ পৰা পে'মেণ্টটো হৈ গ'ল কিন্তু ইয়াতে এৰৰ বুলি। যদি পে'মেণ্ট কৰোঁতে আপোনালোকৰো এনেধৰণৰ এৰৰ আহে তেতিয়া আপুনি কি কৰিব, প্ৰথমতে আপুনি গোটেই ব্ৰাউজাৰটো কাটি দিব। তাৰপিছত আপুনি 10-15 মিনিট ৱেইট কৰিব। তাৰপিছত আপুনি আকৌ পৰিবহণ লিখি চাৰ্চ কৰি হোম অপশ্যনত আহি যাব। হোম অপশ্যনত অহাৰ পিছত
এতিয়া আপুনি ইয়াতে য'ত ফি পে'মেণ্ট বুলি এটা অপশ্যন আছে ইয়াতে ক্লিক কৰিব ফি পে'মেণ্ট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি এটা অপশ্যন দেখিবলৈ পাইছে ভেৰিফাই পে'মেণ্ট ষ্টেটাছ ইয়াতে এতিয়া আপুনি ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত য'ত এপ্লিকেশ্যন নাম্বাৰ লিখি থোৱা আছে ইয়াতে আপুনি আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো লিখিব ডেট অফ বাৰ্থত আপুনি আপোনাৰ ডেট অফ বাৰ্থটো লিখিব তাৰপিছত ইয়াতে যি আপুনি কেপচা দেখা পাইছে এই কেপচাটো ইয়াতে ফিল কৰি দিব তাৰপিছত আপুনি ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি দুটা এমাউণ্ট দেখা পাব ইয়াতে এটা এমাউণ্ট হৈছে আগৰটো যিটো আমি পে'মেণ্ট কৰিছিলোঁ আৰু এতিয়া আমি যিটো পে'মেণ্ট কৰিলোঁ এইটো 300 টকাৰ পে'মেণ্ট হয় ওপৰত আপুনি দেখা পাইছে এইটো এতিয়া আপুনি জাষ্ট ইয়াতে ক্লিক কৰি দিয়ক ইয়াতে ক্লিক কৰাৰ পিছতে ইয়াতে আপুনি দেখা পাব আপুনি যি পে'মেণ্ট কৰিছিলে সেই পে'মেণ্টটো ইয়াতে ছাকচেছফুলি পেইড হৈ গৈছে ইয়াতে প্ৰিণ্ট অপশ্যনো আহি গৈছে ইয়াতে জাষ্ট আপুনি প্ৰিণ্ট অপশ্যনত ক্লিক কৰি আপোনাৰ যি পে'মেণ্টৰ ৰিচিপ্ট আছিলে সেই পে'মেণ্টৰ ৰিচিপ্টটো আপুনি প্ৰিণ্ট কৰি ল'ব পাৰিব ঠিক আছে পে'মেণ্টটো ছাকচেছফুলি হৈ যোৱাৰ পিছত আপুনি এতিয়া কি কৰিব লাগিব আপুনি এতিয়া আকৌ এবাৰ স্লট বুকিং কৰিব লাগিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনাক দেখুৱাম কেনেকৈ আপুনি ৰিটেষ্টৰ ফিজ দিয়াৰ পিছত স্লট বুকিং কৰিব পাৰিব আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনাক কিবা এটা শিকালে যদি ভাবিছে মই কিবা এটা শিকিলোঁ তেতিয়া আমাৰ এই ভিডিঅ'টো এটা লাইক কৰি দিব লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা নটিফিকেশ্যন বেলটো অন কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ' আপোনালোকে সদায় চাবলৈ পায় ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জয় আই অসম